মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰ এবাৰ অভিনন্দন। আজি আমি কৰিম কি ক্লাছ 9ৰ এক্সাৰসাইজ 4.3 য'ত আমি কৰিম 3 নম্বৰৰ অংকখিনি। ঠিক আছে, 3 নম্বৰ অংকত আমাক কি দিছে চোৱা, এটা বিন্দু দিছে 3,4 হয়নে। ইয়াত তিনিটোৱে কি হওক বুজাব xৰ স্থানাংকক আৰু 4টোৱে কি হওক বুজাব yৰ স্থানাংকক হয়নে। যদি এই বিন্দুটো হয়নে এই সমীকৰণৰ লেখডালৰ ওপৰত যদি থাকে তেন্তে এৰ মান কিমান হ'ব আমাক উলিয়াবলৈ কৈছে। তাৰ বাবে আমি কি কৰিম x আৰু y ঠাইত যথাক্ৰমে আমি কি বহুৱাম 3 আৰু 4, তাৰপিছত এৰ মান আমি গণনা কৰি দিম। ঠিক আছে, চোৱা 3 y ঠাইত কি আহিব 4, ঠিক আছে, a × x xৰ ঠাইত কি আহিব 3 প্লাছ 7। এতিয়া আমি কি কৰিম 4 × 3 12 3 × a 3a প্লাছ 7। এতিয়া আমি কি কৰিম 7টো কিফালে লৈ আহিম, কি হ'ব মাইনাছ 12ৰ পৰা 7 গ'ল কিমান তোমালোকে জানাই 5 3a। ঠিক আছে, এতিয়া চোৱা 3টো কি হৈ আছে পূৰণ, সেই 3টো ইফালে আহিলে কি হ'ব হৰণ 5/3 = a। তাৰমানে আমি এৰ মান কিমান পালোঁ 5/3। আমি কি বুজিলোঁ এৰ মান 5/3 হওঁতে এই সমীকৰণৰ লেখডাল 3 4 বিন্দুৰ মাজেৰে যায়, বুজি পাইছা। এতিয়া আমি কৰিম 2 নম্বৰ অংকটো। 2 নম্বৰ অংকটোতো কাহিনী সেই একেই। এই বিন্দুটো হয়নে p,4 বিন্দুটো যদি এই সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেনেহ'লে আমি কি উলিয়াম পিৰ মান উলিয়াম। আমি কি কৰিম পিটো কিহৰ মান হ'ব xৰ মান আৰু 4টো কিহৰ মান হ'ব yৰ মান। ক্ৰমে আমি কি কৰিম x আৰু yৰ ঠাইত p আৰু 4টো বহুৱাই দিম, বুজি পাইছা গুড। এতিয়া চোৱা xৰ ঠাইত কি আহিব xৰ ঠাইত p আহি গ'ল হয়নে, yৰ ঠাইত কি আহিল 4 আহি গ'ল = 6। ঠিক আছে, 4 × p 4p। এতিয়া কি কৰিম 6 4টো সিফালে লৈ লোৱা -4 হয়নে, 4p 6ৰ পৰা 4 গ'লে কিমান 2 হয়নে। এতিয়া p = কি পাম 2/4 পাই গ'লোঁ। যদি মই কটাকটি কৰোঁ কিমান পাম হাফ, তাৰমানে পিৰ মান কিমান পালোঁ হাফ। এতিয়া আমি কৰিম 3 নম্বৰ 3টো কাহিনী সেই একেই 1,2 হয়নে এই বিন্দুটো। ঠিক আছে, এই সমীকৰণৰ লেখডালৰ ওপৰত যদি থাকে তেন্তে আমি কি উলিয়াব লাগে এৰ মান উলিয়াব লাগে। আমি কি কৰিম সেই একেই কৰিম, xৰ ঠাইত 1 বহুৱাম, yৰ ঠাইত কি বহুৱাম 2 বহুৱাম, বুজি পাইছা। yৰ ঠাইত আমাৰ কিমান আহি গ'ল 2, a × x xৰ ঠাইত কিমান আহিল 1 -4। এতিয়া পূৰণ কৰি দিয়া 2 × 2 4 a হৈ গ'ল -4। এতিয়া চোৱা 4 এই -4টো ইফালে লৈ আহা +4 = a। 4 4 কিমান পালোঁ 8 হয়নে a। গতিকে আমি কি লিখিব পাৰোঁ এৰ মান যদি 8 হয় তেনেহ'লে 1,2 হয়নে এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত থাকিব, বুজি পাইছা গুড। এতিয়া আমি কৰিম 4 নম্বৰ অংকটো। ঠিক আছে, কথাটো সেই একেই। চোৱা এই বিন্দু যদি এই সমীকৰণৰ লেখডালৰ ওপৰত থাকে ঠিক আছে তেনেহ'লে আমি কি কৰিব লাগে কেৰ মান নিৰ্ণয় কৰিব লাগে। আমি কি কৰিম xৰ ঠাইত এই গোটেইটো xৰ মান পাতি দিম আৰু yৰ ঠাইত কি কৰিম yৰ মান পাতি দিম আৰু তাৰপিছত আমি কি কৰিম কেলকুলেশ্যন কৰি হয়নে কেৰ মান উলিয়াবলৈ চেষ্টা কৰিম, বুজিটো পাই আছা গুড। এতিয়া চোৱা 2 × x x মানে কি আহিব 2k - 3 3 × y k + 2 + 15 = 0। ঠিক আছে, 2 × 2 4 4k 3 × 2 6। এতিয়া চোৱা 3 × k 3k 3 × 2 6 + 15 = 0। এতিয়া আমি কি কৰিম একেধৰণৰ পদবিলাক যোগ কৰি দিম 4k + 3k ইমান হ'ব 7k হয়নে, -6 + 6 গ'ল হয়নে, 15টোক যদি সিফালে লৈ যাওঁ -15 হৈ যাব। ঠিক আছে, ইয়াৰ পৰা আমি কেৰ মান কিমান পালোঁ -15/7। 7টো পূৰণ হৈ আছিল ইফালে আহোঁতে কি হ'ল হৰণ হৈ গ'ল, তাৰমানে আমি নিৰ্ণয় কেৰ মান কিমান পালোঁ -15/7। এতিয়া মন কৰা আমি কৰি আছোঁ কি 5 নম্বৰ অংকটো। ইয়াত আমাক কি কৈছে এই বিন্দুটো হয়নে এই সমীকৰণৰ লেখডালৰ ওপৰত আছে নাই আমাক পৰীক্ষা কৰিবলৈ কৈছে। তাৰ বাবে আমি কি কৰিম xৰ ঠাইত 1 আৰু yৰ ঠাইত -2 বহুৱাওঁতে হয়নে =7 ওলাই নে আমি চাম। যদিহে 7 ওলায় আমি ক'ম এই বিন্দুটো এই সমীকৰণৰ লেখডালৰ ওপৰত আছে, অন্যথাই নাই। ঠিক আছে, এতিয়া মন কৰা এতিয়া আমি কি কৰিম লেফ্ট হেণ্ড ছাইডটো লৈ ল'ম। লেফ্ট হেণ্ড ছাইড কি আছে 3x - 2y। ঠিক আছে, 3x x মানে কি আছে চোৱা 1 তাৰ ঠাইত 1 বহুৱাই দিলোঁ, 2y y মানে কিমান আছে -2 3 × 3 -= প্লাছ 2 × 2 4। এতিয়া কি হ'ল 3 4 7 আমি কি পালোঁ চোৱা ৰাইট হেণ্ড ছাইডটো পাই গ'লোঁ নাই হ'ল, লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড পালোঁ। তাৰমানে কি হ'ল এই বিন্দুটো হয়নে 1 - 2 বিন্দুটো হয়নে এই সমীকৰণৰ লেখডালৰ ওপৰত আছে, বুজি পাইছা। কিয় যিহেতু লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড হৈ গ'ল সেইকাৰণে আমি আছে বুলি ক'ম। যদিহে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড নোলায় হয়নে তেনেহ'লে আমি কি কৰিম সেই বিন্দুটো সেই সমীকৰণৰ লেখডালৰ ওপৰত নাই বুলি ক'ম। সেইকাৰণে
5ৰ লগত 6টো মিলি যায় সেইকাৰণে 6 নম্বৰটো তোমালোকৰ কাৰণে কি হোমৱৰ্ক ঠিক আছে এতিয়া চোৱা 3ৰ যেটো 7টো আমাক কি কৈছে কি শৰ্তত হয়নে x + by + c = 0 হয়নে সমীকৰণ মূলবিন্দুৰ মাজেৰে যায় বুলি কৈছে আমি মূলবিন্দু বুলি ক'লে কি বুজো x ৰ স্থানাংকও 0 y ৰ স্থানাংকও 0 তাৰ মানে x আৰু y ৰ ঠাইত আমি কি পাতিম 0 0 ঠিক আছে এতিয়া চোৱা এইটো 0 হৈ গ'ল প্লাস এইটো 0 হৈ গ'ল কাৰণ 0 ৰ সৈতে যিকোনো সংখ্যা পূৰণ হ'লে 0 হৈ যায় হয়নে প্লাস c = 0 এতিয়া আমি কি পালো c = 0 গতিকে আমি কি বুজিলো c = 0 হলে ঠিক এই সমীকৰণৰ লেখডাল কি হ'ব মূলবিন্দুৰ মাজেৰে পাৰ হৈ যাব মূলবিন্দুৰ মাজেৰে হয়নে পাৰ হৈ যোৱা কথাটো বুজি পাইছা নাই সমীকৰণটো ঠিক এনেকা ধৰণে হ'ব হয়নে মূলবিন্দু তাৰ মানে এই পইণ্টৰ মাজেৰে পাৰ হৈ যাব বা এনেকৈ ইফালে দি যাব বা এনেকৈ যাব তাৰ মানে মূলবিন্দুৰ মাজেৰে এনেকা সৰল ৰেখা এটা পাম ঠিক আছে বুজি পাইছা ভেৰি গুড তোমালোকে জানাই সিধা মানুহৰ সিধা কথা বুজাত নাই কোনো অসুবিধা ঠিক আছে যিমান পাৰা ভিডিঅ'বিলাক শ্বেয়াৰ কৰা সাবস্ক্ৰাইব কৰা আৰু অংক ঠিকছে কৰা যিমান অংক কৰিবা সিমানে অংক জনাবা ঠিক আছে আজিলৈ হওক থ্যাংক ইউ